বেটা তুতিৰ লগত ইনিমাই কৰা কাৰণে মোক কিছুপা লাঞ্চনা দিলি মই চাই ল'ম তোৰনো চিয়াটিৰ ওপৰত মায়া মমতা আছে নাই মই তাক একবাৰ চাই ল'ম এই হেঙাৰখন একেবাৰে চেচ কৰি দিছে ছাগলীয়ে ইফালে ফুটাইছে সিফালে ফুটাইছে বাটেনি মাৰি তত পোৱা নাই ইফালে আহি আছে হাতী এখন কাইজ এখন কাইজৰহে চিন্তা কৰো নে হেঙাৰৰহে চিন্তা কৰো টেমাৰ ঘিউ গৰম কৰি দিছে একেবাৰে ইফালে নাই টকা পইচা বেপাৰ কৰি তত পোৱা নাই কি কৰো কি নকৰো ভাবিয়ে পোৱা নাই দেখ থলো এখোপা থৈ দিলো হয়তো জানো দিনটো কিমান সময় থাকবি তিৰিটো থাকিলে এক বেলেগ কথা আছিল জানাই তিৰি সি যাই বোলে হাতৰ চিৰি মোৰ তিৰিয়ে নাই যেতিয়া মই কি কৰি থাকিম ঘৰত ইফালে মস্ত বিয়াখন পাতছো মই একেবাৰে মাথাই দি কিমান চিন্তা কৰিম যদি আজি তিৰিটো থাকিল হয় হে প্ৰভু কাবু কৈছো প্ৰভু তোমাৰ নামৰ এখন নাম পাতি এটা তিৰি হলেও পাৱনি কৰি দিবি প্ৰভু কৃষ্ণ তিৰিয়ে নাই যেতিয়া মই কি কৰি খাম নাই মই দুটা বলে গেছে মোৰ তিৰি মাৰো 10টা বিয়া কৰা বাহ সেইটো কোন গেলি আকৌ ফাইটাৰ প্লেন যাৱাৰি বাপৰে বাপ চাব লাগব ৰ মইতো ইমান বুঢ়া হোৱা নাই বাচোন অকণমান মনৰ কথা পাতো ৰবাচোন মইনা জান মইনা এই বুঢ়া হাতৰ পৰা এৰি দিয়া নহলে চৰিয়াই দিম শুনাচোন তোমাৰ ইমান খং ইমান অভিমান মই বুঢ়া হোৱা নাই নহয় হাতিয়া কবি আলু খাইহে মোৰ থেচিছটো এনেকুৱা হৈছে শুনাচোন মইনা ৰবাচোন Oh my God! ইমান ভাল লাগিছে তোমাক মইনা ৰবাচোন তোমাৰ মুখখন চাওঁ এবাৰ ইমান ধুনীয়া ভাল লাগিছে তোমাক ইমান ভাল লাগিছে বস্তু বাপা ৰাম 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 এনেকুৱা এটা জিনিস উঠাব পারলি এই বটহুর নাম রুই যাব নাই নাই নিশ্চয় তাই কিবা করে আনবা লাগব পটাব লাগব পিছে এটা সমস্যা আছে মোৰ ঘৰত বাৰু চেঙেলাই বাহা ল'ব নেকি নৰে কেতিয়াও নৰে নল বাহৰ গুৰেদি এনে ভাবে টাঙে নিয়ম নহয় হিয়ে ঠিকুৱাই কুকু পৰ্বতালি 3 দিনহে এটা চাপা হৈ যাব একো ভয় নকৰো এই বটহুৰে এনেকেতো আগত দুটা মই আনছো আৰু এইটো নৰিম নে নিশ্চয় পাৰিম চেষ্টাৰ খাদ্য একো নাই বুলি কৈছি গতিকে মই নিশ্চয় পাৰিম যত্ন কৰো ৰছো একবাৰ তাই আজি কোন লোক পাম বাৰু নিশ্চয় পামেই যাওঁ ৰ ৰাস্তাৰ ফালে একপাক ওলাই যাওঁ বেটা তই মোক চিনি পোৱা নাই তোক মই মাখিয়া চালকা মিঠাই টেমাহান কৰিম তই বেটা মোক চিনি পোৱা নাই হা তই মোক চিনি পোৱা নাই পাবি ৰ চিনি আৰু দি আছো মাল ডাঙৰ মাল তই ঘুমাই থাকা না সোনকালে উঠিব নোৱাৰা পঢ়া শুনা কৰিব লাগে আকৌ এই কেইটা কামত গুচি হাত কৰিলা এই কেইটা এইকেইটা খাদ্য লাগে পঢ়া শুনা কৰিব লাগে এইগিলা তহঁতৰ কাম তহঁতে চিয়া দি পেলাই ঘুমাই থাকিলি কেনেকে হ'ব ইয়ালে
নাপায় সেইবিলাক কৰিব এনা কয় শুনি ককা সেইগিলা কৰি আছা হা এই চলিয়াৰ এটা কথা হৈছে লাই কি হৈছে ককা শনিৰ দশা চলি আছে বোলে মোৰ কি শুনি দখয় ককা কি শনিৰ দশা এই গ্ৰহ নক্ষত্ৰৰ কথা এইবিলাক কথা আৰু শনিয়ে পালি দে লটি ঘটি বাকী নোহোৱা হ'বই গতিকে সেইকাৰণে মোৰ কিজনী এইবিলাক গতি হৈ আছে গতিকে মই এই নাম এখন পাতিম বুলি ভাবিছিলো গতিকে নামখন বাদ দি এতিয়া পুথিপাঠ এখন কৰো বুলি ভাবিছো তহঁতে কেনে দেখা এইগিলা কৰি থাকিবি তহঁতে এই পুথিপাঠ এখন কৰিব লাগে গতিকে তহঁতে অকণমান পঢ়া শুনা কৰ মই কাৰোবাক পাই নেকি মই একপাক আহো যায় হা তহঁতে গণ্ডগোল নকৰিবি দেই তহঁতে চাই চিন্তা কৰি থাকিবি ভালকে ঘৰ মই আছো না কহেন কাছে এক গুছাত পানি লবি চলি এক গুছাত মুত লৈ যাও তো এক গুছাত নাকাই লৈ যাও চলি এক গুছাত কানা বাকাই গলি আনি বেছি এই তো এইফালে যাব আহিলো এইফালে যাব ৰতুকা কথা এটা সুধো এনেকুৱা কথা মই কিবা হঠাতে এখন পুথিপাঠ পাতিব লগা হ'ল ভাল কথা এতিয়া পাঠ এটা লাগছিলেই নহয় বৰ ধুনীয়া কথা আছে কোন এই তোৰ যি চিয়াটো নেও নেও কৰি আছে বঢ়িয়া পাঠ কৰে হয় না কাতি মাহটো মন্দিৰে মন্দিৰে ঘূৰি ফুৰাই পাঠ কৰি এই নহয় নহয় কথা এটা হ'ল নহয় কেনেকুৱা বা সি আকৌ পুলিচ মানুহ থানাৰহে পুলিচি ঠিক গৈছি বা আকৌ একো নাই ভেঞ্চাৰ থানাৰ পুলিচ ঘৰতে থাকে বেছি সময় হয় না একটা বঢ়িয়াকে পাবি তই যা তাই লগ কৰিয়া বাৰু জুৱাই যদি হয় মই লগ কৰিব যাব নালাগে কৰিলে আহি আহিব বঢ়িয়া কথা এটা ফোন মাৰি দি এই ল'ৰা এটা কথা হ'ল তইও আহিবি মই বাৰু চাওঁ যদি সময় পাওঁ দুপৰীয়াকে ভাত খোৱাকে আহিবি ভাতো খাব লাগিব ভাতো খাব হ'ব তই নাহাকে নাকিবি আকৌ হ'ব হ'ব খাব মাতছা নহয় যা পিছে যা মই আহিলে যা ৰাঙা পিতে এই বাপা আহিছ মই আকৌ এই বাপাকে ৰখি আছো নেকি বহুত ৰাস্তা নহয় অসুবিধাটো হোৱা নাই বাটত নাই ৰাঙা পিতে একো এই ভৰি দুখন ধুব লাগিব নেকি হে নালগে মই কালিয়ে ধুইছো হয়নে কালিয়ে গা পা ধুই আছে আসন গ্ৰহণ কৰিব পাৰি পাৰি মই যোগাৰ কৰিয়ে থৈছো গোটেইখিনি বাপাকে মই ৰখি আছো ঐ কাজ শেষা নেকি এই জামাল আৰু টুটিয়া কাজ শেষ হোৱা নাই আৰু ধনীয়া হোৱা নাই বাহ 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 যা বাপা আৰম্ভ কৰিব পাৰা বল বল অলপ খৰকে বল পিছে ডাঙা পিতে কাজ খাম বা কিহৰ এই কাজখান অন্য নহয় বাপা শনিৰ দশা চলি আছে এই দেখে নহয় সেয়া এই তামোল পাণটো চাইছো দেখছো আজি হেন কাৰ্য মই তামোল পাণ একযোৰ বুঢ়াব পৰা নাই গোটেই কটুৱাই খাই পেলাই পুৰি দিছে গোটাই শনিয়ে পাইছি একেবাৰে শনিয়ে পাইছে একে তামোলৰ বস্তি পাই ঘৰৰ চোতাললৈকে গোটাই শনি ঘূৰি দিবা জাগা নাই বাপা ইফালে শনি সিফালে শনি পূবে যাবি শনি উত্তৰে যাবি শনি দক্ষিণে যাবি শনি কেৱল শনিয়া শনি একো কথা নাই ডাঙা পিতে আজিৰ পৰা এগিলা শনিৰ দশা শেষ হৈ যাব বাপা সেইকাৰণে হঠাতে পাতিছো বুটটো কালি আনি উঠি মই চিন্তা কৰিছো মানে এই এসাঁজ আঞ্জা ৰান্ধি খাম চানা মালে ডাঙৰ মালেও কৈছি বুটৰ আঞ্জা খাই ভাল পাই তাকে ভিজাই থৈছিলো চিন্তা কৰিছো আৰু আঞ্জা খাব বাদ দিওঁ শনিৰ দশা টকা কাটি ঠিকে আছে মই পিছে আৰম্ভ কৰো আৰম্ভ কৰিছো শুনা শুনা ডাঙৰ পিতেই কলিকালৰ কথা
এই কলিকালৰ কথা কলি অ লাগেই ডাঙৰ লেঠা কৈছি ডাঙৰ বিঠেই আৰু কব অ শাস্ত্ৰখানে কৈ থৈছি কলি মানে তিৰি অ তিৰিৰ কাৰণে কতই অ গেইছি হত চিৰিয়ৰা কি কৰা বাপা এইয়া কলিৰ কথা কৈছি শাস্ত্ৰখানে কৈছি বোলে কলি মানে তিৰি সেইকাৰণে কতৰ ঘৰ হত চিৰি গেছি শাস্ত্ৰই আৰু কৈছি হে ৰাম এই দুটা চলি থাকা মাকা হে ক'বাত গেইছি পলে এই পয়াকে টেনচনত পৰি সুইচাইড কৰি মৰে শাস্ত্ৰই কৈ থৈছি আৰু কব এই বন্ধন গোটৰ লোন লৈ তিৰিয়ালে বেল মাৰে হে মামাই ঘূৰাই দিব বুলি দাদাগিৰি থাকে কি কৰা বাপা কৈছি নে এই মানে আজিকালি এই বন্ধন গোটৰ এই লোন লৈ পেলাই তিৰিগিলা খান একেবাৰে দাদাগিৰিত থাকে বোলে আৰু সেইকাৰণে কি কৈছি চৰকাৰে আজি উঠাই দিম বুলি কৈছিল সেই লেভেলতে গোটেই ফস্তি মাৰি বহি থাকে সেইখিনি কথা শাস্ত্ৰই কৈছি শাস্ত্ৰই কৈছি এই চৰকাৰক কিনো কবি সেই বস্তুৰ কিমান দাম সেই মানুহৰ মাথা ঘূৰাই দিছি অ কিনকে কিনি খামই কিৰা ডাঙৰ বিতে আৰু কৈছি অ 9ত পঢ়া ল'ৰাবিলাকক চৰকাৰে টেবলেট দিছি অ গেম খেলবা নৰি ডাঙৰ বিতে বাকচত সোমেই থৈছি বাপা এইকেইটা কথা এটা হ'ল এই গেষ্ট্ৰিকৰ টেবলেট নে জ্বৰৰ টেবলেট নে কিবা বেলেগ টেবলেট চৰকাৰে যদি দিছে আমি দেখোন নাপালো গেষ্ট্ৰিকৰো নহয় জ্বৰৰো নহয় তে ডাঙৰ দিছে কিয় কথাটো এনেকুৱা মোবাইল হেন জিনিসটো দেখিয়ে ভাল পায় সেইটো বস্তু খেলা মোৰ দেৰি হৈছে নে কি নাই আজিকালি আৰু কোম্পানীৰ কথা নাজানে নাই কিবা এটা বাছ ওলালিয়ে হ'ল নাই ডাঙৰ আৰু চাধাতে মাতো দিবি ইফালে আৰু শাস্ত্ৰই কৈছে এ মাইনাহঁতক ৰঙা স্কুটি এ চৰকাৰে দিছি অ প্ৰেম কৰা আপাক লৈ গেছি কৃষ্ণ কৃষ্ণ এইখান কলি পুৰাণ দিছিল ৰঙা গাড়ী দিছিল 100 টকা তেল দিছি এই দিনটো চলবা নৰে এই ঘৰত যাই মাইনাহাতে অ বাপেকক ফাঁকি মাৰে ৰাম আমি কোৱা নাই শাস্ত্ৰই কৈছি এ ৰাম মাকক মাতি আনি বেটি হে তেল মাৰবা ধৰে কি তেল মানে নিভাজটো দিছে লাহে লাহে মানে চেলেনি মাৰি লাহে লাহে কৈ আছে অ বাবা আজিকালি তেলৰ দাম বহুত হৈছে খাব পা হৈছি দা শাস্ত্ৰৰ কথা তুমি শুনি থাকিবি মন দি শুনছো হে ৰাম মাকক মাতি আনি বেটি অ তেল মাৰবা ধৰে কিবা কৰি টকা 200 অ চিধাই বাহি কৰে কথা এইখিনিয়ে কলা কলি পুৰাণৰ কথা এইখিনিয়ে গতিকে এইবাৰে পাৰি নেকি কৃষ্ণ কৃষ্ণ কৃষ্ণ
মই এটা সেৱা লওঁ নেকি আশীৰ্বাদটো দি দিয়া দীঘল কালবি আশীৰ্বাদটো নিজে ভাবি ল'বা লাগে নহয় দে এটা কিবা দি দিয়া আশীৰ্বাদ সন্ধিয়া যাত্ৰা ডাউৰি থাকে হয় নেকি কিনো দিবি আশীৰ্বাদে নাই জয় কৃষ্ণ বুলি হৰি বল হৰি 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 হৈছে দে হৈছি না শনি যাব না শনি গেলিয়ে হ'ল নাই জয় কৃষ্ণ ভাৱ কৰি শনিৰ ডকা মোচন কৰি হৰি হৰি হৈছে দে হৈছি না চাহ এটা দিলি নেকি তই খাল লৈছা দি বুঢ়া